প্রিয় অসমবাসী রাইজ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আমি জানিম স্বাচ ভাৰত মিছন গ্ৰামীণৰ বিষয়ে, যি নতুনকৈ লেট্ৰিন দি আছে, আমি যে এপ্লাই কৰিছোঁ সেইবিলাক কেনেকুৱা আছে, কেনেকৈ ষ্টেটাছটো চেক কৰিব পাৰি, কি পৰ্যায়ত আছে, আমি কেতিয়া পাম, এই সকলোখিনি তথ্য আমি জানিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ৰম ব্ৰাউচাৰত গ'লোঁ আৰু মোৰ চেনেলটো নতুন হ'লে লাইক, কমেণ্ট, সাবস্ক্রাইব কৰিব, বেল আইকনটো ক্লিক কৰিব সকলোৱে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাচ ভাৰত মিছনত লিখি ক্লিক কৰাৰ পিছত ইয়াত চাওক আহিব স্বাচ ভাৰত মিছন গ্ৰামীণ বুলি, তাত ক্লিক কৰিম। তাকে ভাষাটো চেঞ্জ কৰিব পাৰি, ওপৰত ক্লিক কৰি ইংলিছ হিন্দী বনাব পাৰি। একেবাৰে তলত যাম, স্ক্ৰল ডাউন কৰি তলত গৈ চাওক ইয়াত 8টা অপশ্যন আছে। MIS, এপ্লিকেশ্যন ফৰ্ম, ডেছবৰ্ড, এনেকুৱা 8টা আছে। চাওক আমি প্ৰথমটো ক্লিক কৰিম, MIS যিটো অপশ্যন আছে ইয়াত। তেনেকুৱা খোল খাব পেজটো। তলত চাওক হাউচ হোল্ড অফ পেজ 2 CSC ৰিপৰ্ট। 1 নম্বৰতে আছে যিটো আছে MR 70 চামাৰী অফ এপ্লিকেশ্যন ৰিচিভ 4, এইটো ক্লিক কৰিম। ষ্টেট আহিব, আমি ষ্টেট অসম চিলেক্ট কৰিম। 4 নম্বৰত আছে চাওক আসাম। ডিষ্ট্ৰিক্ট আহি গ'ল, চাওক ডিষ্ট্ৰিক্ট নেম, যাৰ যোনটো ডিষ্ট্ৰিক্ট হয় চিলেক্ট কৰি ল'ব। আমি নগাঁও চিলেক্ট কৰিম। চাওক ব্লক নেম আহি গ'ল, যাৰ যোনটো ব্লক সেইটো ব্লক ক্লিক কৰি চাব পাৰে। আমাৰটো নিজে চাই আছোঁ, যিহেতু আমি এটা চিলেক্ট কৰি আছোঁ, ৰহা চিলেক্ট কৰিম। চাওক ওপৰতো লিখা আছে SBM স্বাচ ভাৰত মিছন, শৰ্টকে লিখিছে গ্ৰামীণ পেজ 2 এইটো। চাওক ইয়াত আহি গ'ল ব্লক নেম, গ্ৰাম পঞ্চায়ত নেম, ভিলেজ নেম, এপ্লিকেশ্যন ID, ফেমিলি হেড, ফাদাৰ, হাজবেণ্ড নেম, মোবাইল নম্বৰ, জেণ্ডাৰ মাইকী নে মতা, এড কেটেগৰী আছে APL নে BPL, সাব কেটেগৰী আছে আপুনি কি ST নে জেনেৰেল, কি মানুহ, এইবিলাক আছে। ইয়াত আছে তাক এপ্ৰুভেল নে পেণ্ডিং, ইয়াত লিখা আছে। এতিয়া আমি চাম আমাৰ গাঁওখনৰ, চাওক 3 ডট যিটো আছে ইয়াত ক্লিক কৰি নিজৰ গাঁওখন চাম। সকলোখিনি পেণ্ডিঙে আছে চাগে। এই চাওক ফাইণ্ড ইন পেজ যিটো আছে, চাৰ্চ কৰা অপশ্যন, তাত গৈ আমি চাৰ্চ কৰিম। নিজৰ নাম লিখিও চাৰ্চ কৰিব পাৰে, গাঁৱৰ নাম লিখিও কৰিব পাৰে, পঞ্চায়তৰ নাম লিখিও কৰিব পাৰে। যোনে যেনেকৈ বিচাৰে চাবৰ কাৰণে তেনেকৈ পাব। আমি এতিয়া গাঁওখন চাম, ইয়াত লিখিম গাঁওখন। আহি গ'ল আমাৰ গাঁও নেলিপাৰ, ৰহা মাগৰগাঁও, গাঁও নেলিপাৰ। সকলোখিনি আহি গ'ল। এইখিনি মানুহে এপ্লাই কৰিছে সকলোখিনিয়ে। কেতিয়াবা পায়, চৰকাৰে কেতিয়া দিয়ে, এইবিলাক যেতিয়া আপডেট আহিব জনাম। চাওক এতিয়া সকলোখিনি পেণ্ডিং হৈ আছে, পেণ্ডিং দেখুৱাইছে। চাওক CSC বা অনলাইন মোবাইলেদি বা নিজেই এনেকৈ হওক এপ্লাই কৰিছে, এইবিলাকে দেখুৱাইছে ইয়াত CSC ৰিপৰ্ট। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ। জয় আই অসম।